পোনপ্ৰথমে আপোনালোকৰ সাংবাদিক বন্ধুসকলক আমাৰ ইয়াত শ্ৰী শ্ৰী হেম্পু লক্ষীমন কাৰ্য উদযাপনৰ সময়ত আমাৰ ইয়াত উপস্থিত হোৱাৰ কাৰণে আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। লগতে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি কি কাৰ্যসূচী লোৱা হৈছে? আজি আমাৰ বিশেষকৈ আমাৰ ইয়াত শ্ৰী শ্ৰী হেম্পু লক্ষীমন ধৰ্মীয় উৎসৱৰ আজি তৃতীয়টো দিন, ফেব্ৰুৱাৰী মাহৰ আজি 6 তাৰিখৰ দিন। আজিৰ কাৰ্যসূচীটো আমাৰ বিশেষকৈ ৰাতিপুৱাৰ পৰা আমাৰ ইয়াত মন্দিৰত সেৱা প্ৰাৰ্থনা জনালোঁ। সেৱা প্ৰাৰ্থনা জনোৱাৰ পিছত আমাৰ ৰাজহুৱা সভা হোৱাৰ পিছত তাৰপিছত ইয়াত ৰাজহুৱা মানে ভোজন এটা মানে আমি ইয়াত প্ৰত্যেক বছৰে ঠিক কৰোঁ। এইটো সভা শেষ হোৱাৰ পিছত আমি ভোজনটো ৰাজহুৱাভাৱে কৰিম, বৰ আনন্দভাৱে আমি ভোজন কৰিম। তাৰপিছত আমাৰ সন্ধিয়ালৈ আমাৰ ইয়াত বন্তি প্ৰজ্বলন হ'ব। নামঘৰৰ চাৰিওফালে আলোকসজ্জাৰে চাকি বন্তি জ্বলোৱা হ'ব। তাৰপিছত ৰাতিলৈ আমাৰ গাঁৱৰ সকলো ল'ৰা ছোৱালী বা তেনেকুৱা বন্ধুসকলক মানে মনত আনন্দিত কৰিবৰ কাৰণে কম সময়ত মানে আমি সাংস্কৃতিক সন্ধিয়া আয়োজন কৰিছোঁ। এই সাংস্কৃতিক সন্ধিয়াত যাতে সৰু সৰু ল'ৰা ছোৱালীবিলাকে মনত আগ্ৰহ হওক, যাতে তেওঁলোকৰ মানে ভৱিষ্যতলৈ যাতে আগ্ৰহী বাঢ়ে, তেওঁলোকৰ কাৰণে আমি উৎসাহ যোগাই এনেকুৱা কাৰ্যসূচী আমি ঠিক কৰিছোঁ। হেম্পু পূজা নহয় জানো? হেম্পু লক্ষীমন। আচ্ছা, এই পূজাটো কিহৰ কাৰণে পালন কৰা হয়? এইটো আমাৰ কাৰ্বি সমাজৰ মাজত এইটো এটা ধৰ্মীয় বুলি এইটো আমি চিন্তা চৰ্চা কৰি পেলাই বিধায়ক মহোদয়ৰ জৰিয়তে আমি ডেভেলপমেণ্ট কৰিবলৈ চিন্তা কৰিম। তাৰ কাৰণে মই আজি কথা দিছোঁ। আৰু লগতে যিহেতু ইয়াত আমাৰ দলৰে পাৰ্টিৰ এজন মেম্বাৰো আছে, 2 নং ৱাৰ্ডৰ মেম্বাৰ, গতিকে আমি মিলিজুলি হৈ পেলাই আমি ডেভেলপমেণ্ট কামটো আগবাঢ়িবলৈ সক্ষম হ'ম। তাকে কৈ মই ইমান চমু বক্তব্য ইমানতে